স্বাগতম জনাইছো আপোনালোকক আমাৰ অন্যটি ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছো। আৰু আজি 22 আগষ্ট সোমবাৰ আৰু আজি এটা মোৰ বাবে বিশেষ দিন বুলি কওঁতে চাগে আপোনালোকে বুজিব পাৰিছে বিশেষ দিনটোনো কি হয়। আজি মোৰ জন্মদিন। আজি দিনটোতে মই মা দেউতাৰ ফুলা শুৱনি কৰিছিলোঁ আৰু বিয়াৰ পিছত আজি মোৰ মানুহজনৰ ঘৰত প্ৰথমবাৰ বাৰ্থডে পাইছোঁ আৰু মনটো ভাল লাগি আছে। আৰু ৰাতি সকলোৱে মিলি মোক ছাৰপ্ৰাইজ দিলে, মই একোৱেই গম নাপালোঁ। তেওঁলোকে পূৰা প্ৰি প্লান কৰি পিনে মোক ছাৰপ্ৰাইজ দিলে। ছাৰপ্ৰাইজ পালেতো এনেও মনটো ভাল লাগিয়ে থাকে আৰু ছাৰপ্ৰাইজ পোৱাৰ পিছত মোৰ মনটো বহুত ভাল লাগিলে। আৰু এতিয়া আৰু ৰাতিপুৱা গা পা ধুই আহিছিলোঁ। গা পা ধুই আহি এতিয়া গোঁসাই ঘৰতে প্ৰথম চাকিগছ জ্বলাই লওঁ। তাৰপিছত মন্দিৰলৈ যাম, যিহেতু মানুহজন অফিচলৈ যাবলৈ দেৰি হোৱাত মন্দিৰলৈ পিছবেলা যাম বুলিয়ে ভাবিলোঁ। আৰু বলকচোন আজি দিনটো আমি কি কৰোঁ চাই থাকোঁ।